बिसायख'थिनि साना खाथियाव खाथि सफैनाय लोगो लोगोनो गुबुन मोनसे दोलो गारनानै गुबुन मोनसे दोलोआव जयेन जानायखौ नुनो मोनबाय थागासिनो दङ। बे समाव दाखालि 27 अक्ट' सुनिबारखालि बिजिनि जिल्ला मावख'आव मोनसे गेदेरथार जयनिं हाबाफारि जानानै थाङो। बेयावनो बिजिनि जिल्ला BPFनि मावफुं सोद्रोमा जलेस्वर दैमारि बिथाङाबो जयेन जायो आरो बेजों लोगोसे बिजिनि टाउन इउथ सेलनि आफादगिरि राहुल ब्रह्म आरो लोगो नेहाथारि मनज बाजपार बिथांमोनहा गासै GSB BPF 200निबो बारा जयेन जादों होननानै मिथिनो मोननाय जादों। बिथांमोनखौ गांफा गांफा फालिजों 33 नं बिजिनि समस्थिनि मानगोनां बिजाथि फनिन बर' बिथाङा बरायनानै लानाय जायो। जोरदार हाथ साफारी दो चला जी ऊपर डॉलर करने का होगा भी सुमित्रा साहा बे समावनो गोदानै जयनिं जानाय जलेस्वर दैमारि बिथाङा बेसेन गोसा बिबुंथि लाखियो। मैं कोनो नतुन मानु नहौ मैं एजन पार्टीर कर्मी आसिलु पार्टी माने राजनीतिक पार्टी हेतु हल माने BPF बडोलेण्ड पिपल फ्रंट जोआतो 2006 পৰা मोर परिचयखिनि अलप দিব বিচাৰিছো। जोआतो 2006 प्रथम आमार PTC परिषदीय सरकारों पिছত एसेम्बली इलेक्शन হৈছিলে আৰু তেতিয়া আমাৰ 33 নং বিজনী বিধানসভা সমষ্টিৰ কমল সিং নাৰ্জাৰী ডাঙৰীয়া আমাৰ প্ৰাৰ্থী আছিলে। আৰু 2006 মই পানবাৰী BPF প্ৰাইমাৰী কমিটিৰ সভাপতি আছিলোঁ। তাৰ পিছত 2009 মই 18 নং মানা চেৰফাং ব্লক BPFৰ ভাইস প্ৰেসিডেন্ট আছিলো। 2012 চনত মই সভাপতিত উন্নীত হৈছিলো। ঠিক তেনেকৈ 2016 আকৌ মই বিজনী জিলা BPF কমিটিৰ এজন সাধাৰণ কৰ্মী হিচাপে মই সাংগঠনিক সম্পাদক হিচাপত আছিলো। ঠিক তেনেকে আহি যোৱাটো 2020 2 ফেব্ৰুৱাৰী ৰবিবাৰ আমাৰ বিজনী জিলা BPF কমিটিৰ এটা অভিৱৰ্তন অধিৱেশন হৈছিলে আমাৰ মানে সবাইজাৰ হাইস্কুল খেলপথাৰত। সেই ঘটনাৰ পৰা তাতে যেনেকুৱা ঘটনাটো হৈছিলে অলপ মই জনাব লাগিব নিশ্চয়। কিয় মই মানে মোৰ ট্ৰেডটো মোৰ মঞ্চটো কিয় বদলাবলগীয়া হ'ল, কিহৰ কাৰণত। সবাইজাৰ অধিৱেশনত আমি নতুনকৈ এটা জিলা কমিটি গঠন কৰাৰ কাৰণে এটা পেনেল তৈয়াৰ কৰিছিলোঁ। সেই পেনেলটো অগণতান্ত্ৰিকভাৱে কোনো নিয়ম নীতি নোহোৱাকৈ আজিৰ MLA কমল সিং নাৰ্জাৰী ডাঙৰীয়া স্বৈৰাচাৰিতাভাৱে হস্তক্ষেপ কৰি পেলাই তেওঁ যিটো নেকি 16 লাখ টকা খৰচ হৈছে আমাৰ সবাইজাৰ কনফাৰেন্সত, সেই 16 লাখ টকা খৰচটো পানীত যাবলৈ দিছিল। যাৰ কাৰণে আমি যিসকল সমভাৱাপন্ন কৰ্মীসকল খুব ক্ষুব্ধ হৈছিলোঁ। যিজন MLA আমি দেহে কেহে প্ৰাণে খাটি পেলাই জিকাই দিলোঁ 2006, 2011, 2016। 2016 মোৰ নেতৃত্বত এখন গাঁৱত আমি এখেতৰ ইলেকশ্যন কেম্পেইনত গৈছিলোঁ। ভাগ্যবাল সিদিনা সেইটো গাঁৱত আমি মাৰ নাখালোঁ, গাড়ী ইত্যাদি পুৰা নিদিল।
এইবিলাক বিৰাট দুখ আছে ঘটনা আৰু সেই ঘটনা সম্পৰ্কে মানে তেওঁ আমাক সুধিও নাচালে গতিকে মোৰ ৰাজনৈতিক জীৱনত বহুত উজুতি খালোঁ কোনো অনুনয় অনুকম্পা কোনো পোৱা নাই 2012 যেতিয়া মোৰ কাৰ্যকাল শেষ হৈছিল 18 নং মানৰ চেৰপাং সমষ্টিত এটা টাৰ্মিনেটিং কনফাৰেন্স আছিল অধিৱেশন আছিল সেই অধিৱেশনত এটা নিয়ম আছে কমিটিৰ যিজন আউটগোয়িং সভাপতি হয় তেওঁ কেয়াৰটেকাৰ সভাপতিটোৰ দায়িত্ব দিয়া হয় তত্ত্বাৱধায়ক সভাপতিৰ দায়িত্ব দিয়া হয় মোক সেই কনফাৰেন্সত মানস চেৰপাঙৰ সেই কনফাৰেন্সত মোক সেইখিনি সন্মানো নিদিলে মোক কেয়াৰটেকাৰ দায়িত্ব দিবলৈ নিদিলে এনেকুৱা বহুখিনি মানে দুখ মানে পুঞ্জীভূত হৈ আছিল যাৰ কাৰণত অৱশেষত বহুখিনি ধৈৰ্য সহকাৰে যোৱাটো 2020 চনৰ 2 ফেব্ৰুৱাৰীত যিটো কনফাৰেন্স হৈছিল সেই পৰ্যন্ত সহ্য কৰি আমি বিপিএফৰ হৈ কাম কৰি আছিলোঁ শেষত মানে আমি কেইজনমান সমভাৱাপন্ন ব্যক্তিসকলে আমি সহ্য কৰিব নোৱাৰি এই কমল সিং নাৰ্জাৰীৰ স্বেচ্ছাচাৰিতাৰ নেওচাদি যোৱা 2020 2 ফেব্ৰুৱাৰীৰ পৰা মই